মই পোনপ্ৰথমে চিচিটোৱাক মই ধন্যবাদ যাচিছোঁ আৰু আজি অভিৱৰ্তনৰ যোগেদি মই আন্তৰিক মই শুভেচ্ছা আৰু ধন্যবাদ মই যাচিম কিয়নো আপোনালোকে ইয়াত যি ২৭ জানুৱাৰীত বড়ো শান্তি চুক্তি হৈ গ'ল নিখিল বড়ো ছাত্ৰ সন্থা 4টা যি আমাৰ NDPৰ যি ফেকশ্যন আৰু ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন একেলগে নতুন দিল্লীত বড়ো শান্তি চুক্তি তাত স্বাক্ষৰ হ'ল আৰু ইয়াৰ দ্বাৰা জনজাতিসকলৰ যি অস্ত্ৰ সংগ্ৰাম আছিল বড়ো জাতিৰ পৰা বড়ো সমাজৰ পৰা সেই অস্ত্ৰৰ সংগ্ৰামটো আমি নাইকিয়া কৰি পেলাই এটা শান্তি স্থাপনৰ কাৰণে যি আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু লগতে চিৰস্থায়ী শান্তি আনি পেলাই এই অঞ্চলত দ্ৰুতগতি উন্নয়ন শিক্ষা অৰ্থনীতি দিশত অনুষ্ঠান প্ৰতিষ্ঠানৰ দিশত ভূমিৰ সুৰক্ষা ভাষা সকলো সুৰক্ষাক আমি লৈ পেলাই আগলৈ আমি কেনেকৈ যাব পাৰোঁ ইয়াৰ কাৰণে আমি প্ৰচেষ্টা আমি হাতত লৈছোঁ তো ইয়াৰ কাৰণে ইয়াত এপ্ৰ'চ পেপাৰত যিখিনি উল্লেখ কৰা হৈছে মই চিচিটোৱাৰ আমাৰ চিফ কনভেনৰ আৰু চিচিটোৱাৰ গোটেই আটাইকেইটা সংগঠনক মই ধন্যবাদ যাচিছোঁ বিশেষ যিখিনি ক'ব লগা আছে আমি প্ৰায়বোৰ সমস্যাবিলাকৰ লগত আমি আছোঁ তো আমাৰ দুটা সদায় ৰাস্তা থাকে ছাত্ৰ সংগঠন হিচাপে বা জনজাতীয় সংগঠন হিচাপে যে আমি হয় আন্দোলন কৰিব লাগিব হয় আমি আলোচনা কৰিব লাগিব আমি সদায় দুটা ভাষা দুটা নীতি লৈ আমি কাম কৰি আছোঁ যে চৰকাৰে যদি আলোচনাৰ মাজেদি সমস্যা সমাধান কৰিব বিচাৰে আমি আলোচনাৰ মাজেদি সমস্যা সমাধান কৰাত সদায় আগ্ৰহী আছোঁ আৰু ইয়াৰ কাৰণে ইয়াতে উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰ অসম চৰকাৰ একেলগে লৈ পেলাই চিচিটোৱাৰ যিখিনি আমাৰ টীম আছে ত্ৰিপাক্ষিক এখন বৈঠক হ'ব লাগে যিখিনি সমস্যা ইয়াত উল্লেখ কৰা আছে আৰু যদি ভাৰত চৰকাৰ অসম চৰকাৰে সেই সমস্যাবিলাক যদি সমাধান কৰাৰ কাৰণে তেওঁলোকে আগ্ৰহী প্ৰকাশ নকৰে বা আমাক যদি আন্ধাৰত থৈ পেলাই অন্ধকাৰত থৈ পেলাই যদি তেওঁলোকে আমাৰ উল্টাত বা আমাক মানে সমস্যাত পেলাই পেলাই যদি কিবা পদক্ষেপ ল'ব বিচাৰে ইয়াৰ কাৰণে আমি সদায় যুঁজি আছোঁ আৰু যুঁজি যাব লাগিব তো ইয়াৰ কাৰণে আজিৰ এই অভিৱৰ্তনত যিখিনি আমাৰ দল সংগঠন নেতৃবৃন্দ আহিছে মই এটাই কথা ক'ম যে যিখিনি সমস্যা আলাপ আলোচনাৰ মাজেদি আমি সমাধান কৰিব পাৰোঁ এইটো আলোচনাৰ মাজেদি সমাধান কৰিব লাগিব আৰু যিখিনি সমস্যা চৰকাৰে শুনিও নুশুনাৰ দৰে ভাও জুৰি আছে তেওঁলোকে কৰিব পাৰে কিন্তু কৰা নাই ইচ্ছা তেওঁলোকৰ পলিটিকেল উইল বা গভৰ্ণমেণ্টৰ যিখিনি উইল থাকিব লাগে এইখিনি তেওঁলোকে প্ৰকাশ কৰা নাই আৰু এইটো দিশত সদায় আমি নিজৰ ষ্টেণ্ডত থাকি আনকম্প্ৰমাইজিং আমি এটা ডিচিশ্যন লৈ পেলাই চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰি যাব লাগিব আৰু প্ৰয়োজনত আমি এটা মাছ পিপল যি মুভমেণ্ট যিহেতু আমি মাছ বেছ অৰ্গেনাইজেশ্যন সকলো দল সংগঠনৰে ৰাইজ আছে জনজাতিসকল সদায় আমি নিজৰ সমস্যাক লৈ সজাগ হৈ আছোঁ আৰু এইটো আমি আগলৈ যিবিলাক সমস্যা কাৰণে চৰকাৰক শুনাবলৈ আন্দোলন কৰিব লাগে বুলি ভাবে এইটো আমি অনাগত দিনত সেই চিচিটোৱাৰ অনুষ্ঠানৰ যোগেদি আমি একত্ৰিত হৈ পেলাই আমি ইউনাইটেডলি আমি ফাইট কৰি যোৱাটো এইটো আমাৰ দায়বদ্ধ বুলি মই ভাবোঁ আৰু মই এইটোকে আহ্বান জনাইছোঁ তো আজিৰ তাৰিখত এই মেমৰেণ্ডাম অফ ছেটেলমেণ্টত যিখিনি আমি বড়ো শান্তি চুক্তি বুলি ইয়াত উল্লেখ কৰা হৈছে তাত BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এটা অঞ্চল আৰু বাহিৰত থকা বড়োসকলৰ কাৰণে বড়ো কছাৰী মানে ৱেলফেয়াৰ কাউন্সিল তো তাত 3টামান বিষয় সকলো জনজাতিৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে ইয়াত কোনো বড়ো বুলি লিখা নাই তো ইয়াৰ কাৰণে আমি বিচাৰিছিলোঁ যে এই বড়ো চুক্তিৰ যোগেদি জনজাতিসকলকো বা আটাইকেইটা যিখিনি আমাৰ জনজাতি গ্ৰুপছ আছে আমি একেলগে সামৰি পেলাই কিবা নহয় কিবা আমি ইয়াত অধিকাৰ আমি দিব পাৰোঁ নেকি তো চবে MOS বিলাক প্ৰায়ে চাইছে তাত অবজেক্টিভ অফ MOS যোনটো আছে ইয়াত 4 নম্বৰ আৰু 5 নম্বৰত টু প্ৰভাইড লেজিসলেটিভ সেফগাৰ্ডছ ফৰ লেণ্ড ৰাইটছ অফ ট্ৰাইবেলছ মানে জনজাতিসকলৰ যি ভূমি আছে সেই ভূমিটো লেজিসলেটিভ মানে সেফগাৰ্ড দিবৰ কাৰণে ইয়াতে উল্লেখ কৰা হৈছে
to ensure accelerated development of tribal areas. জনজাতিসকলৰ যি অঞ্চল আছে সেই অঞ্চলবিলাক দ্ৰুতগতি উন্নয়নৰ কাৰণে ইয়াত উল্লেখ কৰা আছে। দফা নম্বৰ 5ত যি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হৈছে, সেই বড়ো কছাৰী ৱেলফেয়াৰ যি কাউন্সিল এই এপ্ৰ'চ পেপাৰত এটা কথা উল্লেখ কৰা হৈছে যে বিটিআৰৰ বাহিৰত থকা বড়ো কছাৰী হাজং মেচ খৰণীয়া যোনটো 3 নম্বৰত কছাৰী মদাহী জনজাতিসকলৰ বাবে শক্তিশালী আৰু কাৰ্যক্ষম স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়। এই কথাটো ইয়াত উল্লেখ কৰা আছে। তো বড়ো কছাৰী ৱেলফেয়াৰ যি কাউন্সিল হ'ব তাত বড়ো মানুহখিনিক যদিও তাত সামৰি পেলাই গঠন কৰা হ'ব, আমি এটা কথা ভাবিছোঁ, এটা বৃহত্তৰ স্বাৰ্থত যদি সকলোৱে যদি আঁকোৱালি লয় যে যিখিনি কছাৰী মূলীয় যিখিনি আমাৰ সমাজ আছে, জনজাতি আছে, সকলোকে মিলি পেলাই খিচৰিত হৈ থকা এখন দুখন গাঁও, খিচৰিত হৈ থকা এখন দুখন পৰিয়াল চব একেলগে সামৰি পেলাই যদি কছাৰী মূলীয় আমাৰ যিখিনি জনজাতি ৰাইজ আছে বা সমাজ আছে, আমি যদি একেলগে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলত যদি সোমাই ল'ব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰে জনপ্ৰতিনিধি তাত মানে থাকিব পৰাকৈ এটা ব্যৱস্থা কৰি পেলাই ৰাজ্য চৰকাৰৰ লগত যদি আলোচনা বিলোচনা কৰি আগুৱাই যাওঁ, নিশ্চয় এই 3 নম্বৰ সমস্যাটো আমি সমাধান কৰিব পাৰিম। আৰু যদি ভাবে যে আমাক হাজং হিচাপে স্বীকৃতি লাগে বা আমাক মদাহী হিচাপে স্বীকৃতি লাগে বা আমাক মেচ কছাৰী হিচাপে স্বীকৃতি লাগে, তেনেকুৱা যদি ভাবে, তেনেকুৱা এটা পদ্ধতিৰ যোৱাটো নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি মানে এইটো আমি সদায় আছোঁ আৰু এই সিদ্ধান্তটো আমি আগুৱাই যোৱাত আমাৰ কোনো বাধা নাই। কিন্তু আমি প্ৰকাশ কৰিছোঁ যে আমাৰ মনৰ কথা আমি প্ৰকাশ কৰিছোঁ, যদি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ সকলো যিখিনি খিচৰিত হৈ থকা মানে যিবিলাকৰ নেকি কাউন্সিল নাই, যিবিলাকৰ নেকি এটা পৰিষদ এতিয়ালৈকে হোৱা নাই, উন্নয়ন হোৱা নাই বা নিজৰ কলা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে এই অধিকাৰটো পোৱা নাই, তো কছাৰী মূলীয় যিখিনি আমাৰ সমাজ বা জনজাতি আছে, আমি একত্ৰিত হৈ সেই বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ যোগেদি আমি আগবাঢ়ি যাব পাৰে, সেই কথাটো মই উল্লেখ কৰিছোঁ। 5 নম্বৰ 5.3 যদিও ভাৰত চৰকাৰে 2006 চনতে ফৰেষ্ট ৰাইট এক্ট, যি শ্বেডিউল ট্ৰাইব এণ্ড আদাৰ ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট আইন পাছ কৰিছে, আজি তাৰিখত অসমত শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আটাইতকৈ বেছি বা নগাঁও জিলাৰ কাকি অঞ্চলত আটাইতকৈ বেছি জনজাতিসকলক ভূমিৰ যি চৰ্ত দিব লাগিছিল বা ভূমিৰ যি পট্টা প্ৰদান কৰিব লাগিছিল, এইটো কাম হোৱা নাই। আৰু বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পিছতো অসম চৰকাৰৰ বিষয়া, অসম চৰকাৰৰ আমলাবিলাকে বা চৰকাৰৰ অনিচ্ছা থকাৰ কাৰণে ইচ্ছা দেখুৱাই কিন্তু ভিতৰত অনিচ্ছা আছে, বিষয়া আমলাৰ কোনো ইচ্ছা নাই, সেইটো আমি গম পালোঁ। আমি বহুত আন্দোলন কৰিলোঁ, বহুত সংগ্ৰাম কৰিলোঁ, কথা পাতিলোঁ, তাত আইন নটিফিকেশ্যনো জাৰি কৰা হ'ল, পঞ্চায়ত ইলেকশ্যন পাতিব লাগে, পঞ্চায়ত তাত গঠন কৰিব লাগে, তাত মানে সমষ্টি বনাব লাগে পঞ্চায়ত লেভেলত, সেই গোটেই নিৰ্দেশ ৰাজ্যপালে দিলে, তথাপিও আজি তাৰিখত পঞ্চায়ত আৰু এই ভূমিৰ চৰ্তটো দিয়া নাই। তো সেই কথাটোলৈ অনাগত দিনত আমি আৰু ফাইট কৰিব লাগিব, আমি যুঁজিব লাগিব আৰু ইয়াৰ কাৰণে আমি ৰাস্তা ওলাব লাগিব। ইয়াত 7 নম্বৰ ক্লজত আছে, ইছ্যুজ ৰিলেটিং টু লেণ্ড ৰাইটছ, গভৰ্ণমেণ্ট অফ আছাম মে কনচিডাৰ ইনেক্টিং এ স্পেচিয়েল লেজিছলেশ্যন টু প্ৰভাইড adequate safeguards to land rights of STs living outside tribal belt and blocks in areas outside BTAD. আমাৰ 6 শিডিউল এৰিয়াৰ বাহিৰত যিখিনি আমাৰ জনজাতিসকলৰ ভূমি আছে, সেই বেল এণ্ড ব্লকৰ বাহিৰতো আমাৰ জনজাতিসকল বসবাস কৰি আছে আৰু বসবাস কৰাটো আমাৰ কোনো অন্যায় নহয়। যদি বেল এণ্ড ব্লকত কোনোবাই এনক্ৰ'চ কৰি পেলাই আমাৰ মাটি দখল কৰিব পাৰে, আমাৰ ভূমি তেওঁলোকে কাঢ়ি ল'ব পাৰে, ট্ৰেন্সফাৰ কৰি ল'ব পাৰে, নামজাৰি কৰি ল'ব পাৰে, সেইটো অন্যায়। কিন্তু জনজাতিসকল বেলন ব্লকৰ বাহিৰত থাকিব নোৱাৰে, নাপায় বুলি তেনেকুৱা কোনো লিখা মই আজিলৈকে দেখা নাই আৰু কোনো চৰকাৰ, হাইকোৰ্ট, সুপ্ৰিম কোৰ্টো নিৰ্দেশ দিয়া নাই। তো আমি য'ত আছোঁ তাত সুৰক্ষিতভাৱে আমাৰ ভূমিটো নিৰাপত্তা লৈ পেলাই আমি জীয়াই থাকিব লাগিব। তো তাৰ কাৰণে আমি ইয়াত এটা ক্লজ আনিছোঁ, যাতে এই ভূমিবিলাক বেলেগে এইটো মানে বুদ্ধি কৰি কনস্পিৰেচি কৰি পেলাই নামজাৰি কৰি ল'ব নোৱাৰে, কাঢ়ি ল'ব নোৱাৰে, নিৰাপত্তাহীনতাত যাতে নুভোগে। তো ইয়াৰ কাৰণে
মানে বেলেন ব্লকৰ বাহিৰত থকা আমাৰ জনজাতিসকল য'ত বসবাস কৰি আছে সেই ভূমি নিৰাপত্তাৰ কাৰণে এটা আইন প্ৰণয়ন কৰিব লাগে সেই কথাটো ইয়াত উল্লেখ কৰা আছে আৰু লগতে গভৰ্ণমেণ্ট অফ আছাম উইল টেক ইফেক্টিভ মেজাৰ্ছ টু প্ৰটেক্ট খাছ লেণ্ড গ্ৰেজিং লেণ্ড এণ্ড ৱাটাৰ বডিজ ফ্ৰম ইলিগেল এনক্ৰচমেণ্ট খাছ লেণ্ড গ্ৰেজিং লেণ্ড যিবিলাক আমাৰ আছে নদী অঞ্চলত নদীৰ পাৰত যিবিলাক আমাৰ ভূমি আছে আজি বেদখলকাৰীবিলাকে দখল কৰি লৈছে মানে আমাৰ মানুহবিলাকে মানে গৰাখহনীয়াৰ কাৰণে ইৰোশ্যনৰ কাৰণে মানে বেলেগ ঠাইত বাসস্থান বনায় কিন্তু বেলেগে এই ঠাইত আহি পেলাই আকৌ নিজৰ জাগা হিচাপে তেওঁলোকে এই মাটিত কব্জা কৰি লয় তো ইয়াৰ কাৰণে এইটো এভিকশ্যন কৰাৰ কাৰণে ইয়াত এটা দফা উল্লেখ কৰা আছে আৰু বাকী যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত আনা হৈছে সেইটো সকলোৱে একেলগে আমি ৰিজাৰ্ভেশ্যন পলিচি যি আছে চাকৰিৰ ক্ষেত্ৰত হওক বা আমাৰ যি এডমিশ্যনৰ ক্ষেত্ৰত হওক আমি একেলগে এইটো আগবাঢ়ি যাব লাগিব তো যিখিনি আমাৰ কাউন্সিল আছে যে 6 শিডিউল যিবিলাক কাউন্সিল নহয় এই কাউন্সিলবিলাকক 6 শিডিউলৰ মৰ্যাদা বা কনষ্টিটিউশ্যনেল ষ্টেটাছ দিবৰ কাৰণে যি আমাৰ দাবী সেই দাবীটো আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি দাবী চনৰ এইটো আছে চিচিটোৱাটো আছে তো আমি এইটো আগলৈ লৈ যাব লাগিব কাৰণ আমাৰ যিখিনি এক্সিষ্টিং কাউন্সিল আছে সেই কাউন্সিলবিলাক যদি কনষ্টিটিউশ্যনেল ষ্টেটাছ নাপায় তেতিয়াহ'লে সেই কাউন্সিলবিলাক সুৰক্ষিত নহ'ব তো কেতিয়াবা ইলেকশ্যন পাতিব কেতিয়াবা তাত ইলেকশ্যন নাপাতিব কেতিয়াবা এই কাউন্সিলবিলাক কাৰোবাৰ কব্জাত যাব কেতিয়াবা কাৰোবাৰ অধীনত যাব আৰু ইয়াত যিখিনি উন্নয়নৰ কাৰণে ফাণ্ডিং পাব লাগে ফাইনেন্সিয়েল পেকেজেছ পাব লাগে আৰু এই কাউন্সিলৰ যোগেদি নিজ নিজ জাতি জনগোষ্ঠী উন্নয়নৰ কাৰণে যিখিনি প্ৰটেকশ্যন প্ৰমোশ্যন আৰু প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কাম কৰিব লাগে আমি অনাগত দিনত এইটো কৰি ল'ব নোৱাৰিম তো সেই দাবী একেলগে আমি আগুৱাই লৈ যাব লাগিব আৰু কাম কৰিব লাগিব বেকলগ ভেকেঞ্চি যথেষ্ট আমাৰ এতিয়াও আছে এইটো সমস্যা সমাধান কৰাই নাই সৰু সৰু যিবিলাক আমাৰ পিয়ন লেভেল বা 3rd গ্ৰেড 4th গ্ৰেড চকীদাৰ লেভেলত যিবিলাক পোষ্ট সেই পোষ্টবিলাককো আজি তাৰিখত চৰকাৰৰ আমলা বিষয়ে মানে তাত উপযুক্ত কেণ্ডিডেট নাই বুলি তেওঁলোকে সেইটো এনেই এৰি থৈ দিয়ে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে ট্ৰাইবেল মানুহ জনজাতি মানে কেণ্ডিডেট ল'ৰা ছোৱালী উপযুক্ত নোহোৱা উপযুক্ত নাই সেই কথাটো মানে এই ব্ৰেইনত কেনেকৈ আনিব পাৰে মনত কেনেকৈ আনিব পাৰে এইটোৱে আচৰিত ডাঙৰ কথা IAS IPS আমাৰ ল'ৰা ছোৱালীবিলাকে 100টাই এটেম্প কৰিছে এটাই পাইছে দুটাই পাইছে হয় না নহয় 10টাই পাইছে 15টাই পাইছে এইটো বেলেগ কথা কিন্তু 3rd গ্ৰেড আৰু 4th গ্ৰেডত ইয়াত যে আমাৰ উপযুক্ত ল'ৰা ছোৱালী নাই কেণ্ডিডেট নাই সেই কথাটো তেওঁলোকে কেনেকৈ ক'ব পাৰে কেনেকৈ ইয়াত মানে এইটো কেনেকৈ বাদ দি পেলাই পিছত বেকলগত কেনেকৈ পঠাব পাৰে সেই কথাটোলৈ আমি যুঁজ দিব লাগিব আৰু নিজ নিজ জাগাত য'ত আমাৰ অফিচবিলাক আছে য'ত ডিপাৰ্টমেণ্টবিলাক আছে আমাৰ গোটেইকেইটা ছাত্ৰ সংগঠন জনজাতি ৰাইজ সচেতন ৰাইজে এইটো নজৰ দিব লাগিব আৰু য'তেই এনেকুৱা সমস্যা পায় আমি এটা যুদ্ধকালীন তৎপৰতা লৈ হেঁচা প্ৰয়োগ কৰিব লাগিব তেতিয়াহ'লেহে ইয়াৰ মীমাংসা আহিব আৰু বেকলগ ভেকেঞ্চি যিখিনি আছে সেইটো আৰু নাবাঢ়ে সেইটো কমাব লাগিব আৰু ভৱিষ্যতলৈ বেকলগত পঠাবৰ কাৰণে যিখিনি তেওঁলোকে মানে কনস্পিৰেচি চলাব তাৰ পৰা আমি বাচি থাকিব পাৰিম